Hello, Raja Raja Nangtangman. Sigang Bogizuli High School BD condition man be Dejlang Butrao Panebe Tademan construction be NGO ni. So Tamana be Sigangni video view. So Dini Dintibai, so Dini Muktang Moharman by Dini opening Bukhalambai, Legacy computer Rumbu, Bihona Hobai, so Bini Takai, NGO Sim Raja Raja Savikurtabai. সদস্য আৰু মৰমৰ ছাত্ৰ-ছাত্ৰীসকল জয়জয়তে আজি বগিজুলি উচ্চ মাধ্যমিক বিদ্যালয়ৰ অতি সাদৰেৰে এটি অনুষ্ঠান কৰি দিয়াৰ ক্ষেত্ৰত অগ্ৰণী ভূমিকা গ্ৰহণ কৰা অসম প্ৰদূষণ নিয়ন্ত্ৰণ কেন্দ্ৰৰ পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া ছাৰে দেৱে আজি কেইদিনমানৰ আগতে 9 আগষ্ট 2024 তাৰিখে আমাৰ বিদ্যালয়খনতে আহি আমাৰ মাজত এটি কথা উল্লেখ কৰি ৰাখিছিল আৰু তেখেতে ল'ৰা-ছোৱালীৰ ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যতৰ সুবিধাৰ্থে এটি কম্পিউটাৰ শিক্ষা প্ৰদানৰ ব্যৱস্থা গ্ৰহণেৰে চাৰিটি কম্পিউটাৰ আগবঢ়োৱাৰ কথা ঘোষণা আছিল আৰু লগতে সেয়া আজি সম্পূৰ্ণ সফল হৈছে আৰু তেখেতসকলক আজি এই সুযোগতে আমি শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ লগতে তেখেতক আমি আমাৰ উৎসাহ দি উন্মোচন কৰিবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ। Ini komputer. Godan NGO building opening kelambai dini. Bogizuli High School Rajapur sigang mabaidi manda sang mojang jabe NGO maintenance खालामना होदों माखासे लुना होदों बिल्डिं मोजां सार दे फैदों दे
আজি ইয়াত উপস্থিত থকা বগীজুলি হাইস্কুলৰ প্ৰধান শিক্ষক লগতে শিক্ষাগুৰুসকল বগীজুলি হাইস্কুলৰ পৰিচালনা সমিতিৰ লগত জড়িত থকা সমূহ মোৰ শ্ৰদ্ধাৰ উপদেষ্টাসকল মোৰ লগত অহা পলিউশ্যন কণ্ট্ৰল বোৰ্ড ৰিজনেল অফিচ তেজপুৰৰ মোৰ সহযোগী মোৰ কলিগসকল মোৰ সহযোগীসকল লগতে ইয়াতে উপস্থিত থকা কণ আৰু অলপমান ডাঙৰ ল'ৰা ছোৱালীও মই দেখিছোঁ সকলোলৈকে পোনপ্ৰথমে মই নৱবৰ্ষৰ আন্তৰিক শুভেচ্ছা লগতে হৈ যোৱা ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ আৰু সকলো আহি ইয়াতে আজি উপস্থিত হোৱাৰ বাবে সকলোকে বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিলোঁ মোৰ মনত হঠাৎ চকু দেখাৰ বাবে পাহৰি গৈছিলোঁ আমাৰ অলপ আগতে কৈ থকা বক্তাজনৰ মুখেৰে যেতিয়া কথা ওলাইছিলে বা যাৰ লগত মই নিজে কমিউনিকেশ্যন হৈ আছিলে আছাম ইনভেষ্টমেণ্ট এডভাইজাৰী ছ'চাইটি মূল হোতা বুলি যাক কয় চুটি তাইকো মই মোৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ আজি আচলতে মই বহুত গৌৰৱ অনুভৱ কৰিছোঁ আৰু লগতে আনন্দ অনুভৱ কৰিছোঁ এইকাৰণে গৌৰৱ অনুভৱ কৰিছোঁ কাৰণ অলপ আগতে কৈ যোৱা মোৰ ওপৰত আগৰ বক্তাজনে একেখিনি কথাই মই ক'ব খুজিছোঁ সেইখিনি কথা হ'ল যে কিছুমান আগতে আমি ইয়াতে আহিছিলোঁ সকলোৱে আহিছিলোঁ আমাৰ লগত আহিছিলে আমাৰ অসম প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ চেয়াৰমেন অধ্যক্ষ ডক্টৰ অৰুণ মিশ্ৰ ছাৰ আৰু তেখেতৰ লগতে মই তেখেতৰ চাবলৈ হিচাপে তেখেতক আহিছিলোঁ আৰু যেতিয়া আহি এইখন মঞ্চলৈ কি হ'ল এইখন মঞ্চলৈ যেতিয়া তেখেতে কথা ভাষণ দিয়াৰ আগে আগে মোৰ লগত বিশ্বাস কৰিলে যে কিবা এটা আমি স্কুলখনৰ লগত কিবা এটা কৰিবলৈ ভাল আছে কি কৰা যায় তো তেনেকুৱাকৈ আলোচনা কৰি আমি ভাবিলোঁ যে যিহেতু আজিৰ যুগটো মোবাইল আৰু কম্পিউটাৰৰ যুগ গতিকে কম্পিউটাৰটো মোবাইলটো আজিকালি প্ৰায় ল'ৰা ছোৱালীয়ে হওক বা ডেকা গাভৰুৱে হওক কিন্তু কম্পিউটাৰৰ অনুভৱটো বাৰুকৈ কৰা যায় বিশেষকৈ এনেকুৱা ভিতৰুৱা অঞ্চলৰ এখন স্কুলৰ কাৰণে এতিয়া ছাৰে ক'লে আমি ছাৰে কেইটামান কম্পিউটাৰ দিয়াৰ ব্যৱস্থা কৰোঁ হ'ব খুব ভাল কথা সেই অনুপাতে ছাৰে ইয়াতে তেখেতে এনাউন্সো কৰিলে যে আমি চাৰিটা বুলি নহয় আমি কেইটামান কম্পিউটাৰ দিম ঠিক তেনেকৈ টাইম পাৰ হৈ থকাৰ মোৰ বাগৰি থাকোঁতে মাজতে মই দুবাৰ তিনিবাৰ ছাৰৰ লগত কমিউনিকেট কৰিলোঁ আৰু কথাটো ছাৰৰ লগত কৰিছোঁ আমি দিব লাগে যিহেতু এটা আমি কৰিছোঁ আৰু ছাৰৰো ব্যস্ততা আছিলে বহুত বেছি ব্যস্ততা থাকে এনিহাও সকলো আগত আপোনালোকক প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ তৰফৰ পৰা চাৰিটাকৈ কম্পিউটাৰ দিয়া হ'ল আৰু এইকাৰণে আৰু আনন্দ উপভোগ কৰিছোঁ যে এই অনুষ্ঠানটোক ফিতা কাটিবৰ কাৰণে আচলতে আহিব লাগিছিলে আমাৰ অধ্যক্ষ ছাৰ তেখেতে ইমান দূৰৰ পৰা বিশেষ ব্যস্ততাৰ কাৰণে আহিব নোৱাৰাৰ কাৰণে মোকেই দায়িত্বখিনি দিয়াৰ বাবে মই আহি তেখেতৰ অনুপস্থিতি ফিতা কাটিব পাৰি নিজকে বহুত সৌভাগ্য আৰু আনন্দ অনুভৱ কৰিছোঁ এতিয়া কথাটো হ'ল কম্পিউটাৰ এটা দিয়েই নহ'ব তাক সুচাৰুৰূপে চলাব জানিব লাগিব আৰু তাক খুব ভালকৈ ৰাখিবৰ কাৰণে যত্ন কৰিব লাগিব নৰ্মেলি কম্পিউটাৰ থকাৰ ৰুমত কম্পিউটাৰ টিচাৰ আছে জানিব আচলতে এইবিলাক এচি ৰুমত হয় নৰ্মেল ছেকশ্যনত কিন্তু আজিকালি চবতে সম্ভৱ নহয় এচি থকা যিমান পাৰি চেষ্টা কৰিব লাগে যাতে তাতে ধূলি মাকতি খুব কম পৰে কম পায় ৰুমটো তলটো যাতে পাৰিলে টাইলছ কৰিব বা নহ'লে কিবা লিনোনিয়াম জাতীয় বস্তু এটা লগাই দিবৰ কাৰণে আৰু তাতে মানুহখিনি খুব মন যায় কাৰণ বিভিন্ন ধৰণৰ ল'ৰা ছোৱালীবিলাকে খেলা ধূলা কৰিব ভৰি জোতাত ধূলি মাকতি থাকিবই
দুই দিনৰ কোনোবা ক্লাছ কৰিব সোমাই যাব তাৰে লগত এজন ডেইলি যেতিয়া অহা যোৱা কৰিব যায় ধূলিৰ এটা প্ৰভাৱ বেছি হ'ব আৰু আস্তে আস্তে এই ধূলিটোৱে গৈ মেচিনৰ কোনোবা চান্সটো থাকি যায় পাৰিলে ভিতৰত সোমাওঁতে চেণ্ডেলটো বাহিৰত খুলি লৈ এটা অভ্যাস যদি আমি এতিয়াৰ পৰাই কৰাওঁ আহিব লগা দিনত যেতিয়া এই ল'ৰা ছোৱালীবিলাকে যেতিয়া কলেজত যাব ইউনিভাৰ্চিটিত যাব যেতিয়া তেওঁলোকে লেবৰেটৰীবিলাকত সোমাব তেতিয়া এইবিলাক বস্তুৱে তেওঁলোকে মানে পাব আৰু সেইবিলাক বস্তু যদি আমি এতিয়াৰ পৰাই শিকাব কাৰণে চেষ্টা কৰোঁ যে কম্পিউটাৰ ৰুমটো আমি যিহেতু শিকি নগ'লে ভাল গতিকে তেনেকুৱা ধৰণৰ কিছুমান বস্তু ৰাখি মেলি আপোনালোকক ধুনীয়াকৈ কম্পিউটাৰ কিমানজন আছে আপোনালোকৰ টিচাৰ দুজন আছে এতিয়াতো প্ৰথমে চাগে আপোনালোকে এই হায়াৰখিনিকে চাগে শিকাব হায়াৰ ক্লাছৰ আপোনালোকে কিমান ক্লাছ কৰি আছে ক্লাছ 7 প্ৰথমে ক্লাছ 9 10 শিকাই তেনেকৈ কাৰণ আজিকালি 10 কম্পিউটাৰটো আইটিটো কম্পালচৰি হৈছে 9 10 গতিকে এইখিনি যদি এতিয়াৰ পৰা যদি ধৰি লৈ বুজাব পাৰি
नै रायजोफोर बगिजुलि हाई स्कुलाव बिदि किटचेन गार्डेन मावनाय दंखायो आलु गायदों मा लिरखानाय दं आरो जायखिजाया एसे दिन्थिनोसै बे जाबाय आलु गय फुलिबो दं जोगोनारबो गायदों माखासे माबाफोर गायगोनदां बेयावबो बानायनाय जादों धनिया